AM আছাম চেনেলৰ সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে হায়দৰাবাদত উপস্থিত আছোঁ আৰু হায়দৰাবাদৰ ছেকেন্দ্ৰাবাদ ষ্টেচনৰ দুটা ক্লিপ দেখাবলৈ চেষ্টা কৰিম। তাৰ আগতে আপোনালোকে চাই লওক মই এতিয়া ক'ত আছোঁ। এয়া হ'ল আমাৰ ৰুমৰ ৰাস্তা হয় এইটো, আৰু আমাৰ যিটো ৰুম হয় সেইটোৱে হয় আমাৰ ৰুম। আৰু ইয়াৰ চাৰিওপিনে চাওঁ, ইফালে এটা কোম্পানী আছে আৰু ইয়াৰ কাষেৰে ৰাস্তা আছে। ইয়াৰ চাৰিও চাইডে জংঘল। সেয়া হ'ল ৰুমৰ গেট। এইটোৱে হয় আমাৰ ৰুম। 3 নম্বৰ ৰুমত থাকোঁ মই। ইয়াৰ চাৰিওকাষে জংঘলে ভৰপূৰ হৈ আছে।